हेलो स्टूडेंट आज আমি আৰম্ভ কৰিম ক্লাস 9 ৰ ইউনিট 2 বহুপদ নামৰ পাঠৰ পৰা 2.4 ৰ 4 নম্বৰ উৎপাদক বিশ্লেষণ কৰা চোৱা এটা কি বুলি কোৱা হয় মিডল ফেক্টৰ বুলিও কোৱা হয় ইয়াত আমাৰ কি আছে চোৱা প্ৰথমতে আছে 12x² - 7x + 1 ইয়াত আমাৰ কেইটা আছে পদ কেইটা আছে তিনিটা আছে এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ বুজি পাইছা আমি তিনিটাক ভাঙি পেলাই কেইটালৈ পৰিৱৰ্তন কৰিম আমি চাৰিটালৈ মন থাকিব কেইটালৈ পৰিৱৰ্তন কৰিম চাৰিটালৈ কেনেকৈ ভাঙিবা মনত ৰাখিবা x² লগত হত কিমান আছে বা x² লগত সংখ্যা কিমান আছে এই সংখ্যাটোৰ লগত কি কৰিবা লাষ্টৰ সংখ্যাটো কি কৰি দিবা পূৰণ কৰি দিবা ইয়াত চোৱা প্ৰথমতে x² লগত কিমান আছে আমাৰ 12 আছে আৰু 12 লগত কিমান পূৰণ কৰি দিবা 1 পূৰণ কৰি দিবা 12 লগত 1 পূৰণ 12 গুণে কিমান হয় 12 এই 12 ক আমি ভাঙি দিম কেনেকৈ ভাঙিবা চোৱা আমি ভাঙিব পাৰো চোৱা 12 ছুটি নিমৰ ভাঙি দিবা 2 দিৰে যাব কেবাৰ 6 বাৰ 2 ৰে যাব কেবাৰ 3 বাৰ হৈছে এতিয়া চোৱা আমি এই যে যিকেইটা ভাঙিছো এই উৎপাদকৰ পৰা আমি ইয়াত দুটা পাৰ্টি বনাম কেইটা পাৰ্টি বনাম দুটা বনোৱাৰ লগে লগে ইয়াৰ পৰা প্লাস বা মাইনাস কৰি পেলাই আমি মাজৰটো মিলাই দিম চাবা কেনেকা প্ৰথমতে চোৱা এই দুটা পূৰণ কৰি দিলে 2 দুগুণ কিমান হয় 4 আৰু 4 ৰ লগত আমি কি কৰি দিম এই 3 টো যোগ কৰি দিও 4 আৰু 3 যোগ কৰিলে কিমান হয় 7 এই 7 টো আমি ক'ত পাম মাজৰটো বুজি পাইছা মাজৰটো আমি ভাঙিব লাগে এই প্ৰথমটো আৰু লাষ্টৰটো পূৰণ কৰিবা আৰু পূৰণ কৰি পেলাই যিমান ওলাব এইটোক আমি ভাঙি পেলাই কি কৰিব লাগে মাজৰটো আমি বনাব লাগে যদি লাষ্টৰটো যোগৰ থাকে দিলে আমি যোগ কৰি পেলাই মিলাই দিম যদি লাষ্টৰটো বিয়োগৰ থাকে দিলে বিয়োগ কৰি পেলাই মাজৰটো আমি মিলাই দিম চাবা ইয়াত কি আছে 12x² মাইনাস আছে মাইনাস দিবা 7ক কেনেকৈ ভাঙিছো আমি 4 + 3 হয় 4 আৰু 3 যোগ কৰি কিমান হয় 7 লগতে x আছে গতিকে আমি কি দিম x ৰাখি দিম +1 আছে 1 ৰাখিবা ঠিক আছে এতিয়া চাবা 12x² প্লাস মাইনাস কি হ'ব মাইনাস 4 ৰ লগত x কিহৰ সম্পৰ্ক আছে পুৰণা সম্পৰ্ক x টো কিয় দিছিলো কাৰণ 7 ৰ লগত x আছে গতিকে আমি কি কৰিছো 7 ক তো ভাঙিছো x টো আৰু এৰিব নোৱাৰো গতিকে আমি x টো কি কৰিছো ব্ৰেকেটৰ বাহিৰত ৰাখিছো মানে পুৰণা সম্পৰ্ক ৰাখিছো 4 ৰ লগত x পূৰণ কৰি দিয়া কিমান হ'ব আমাৰ 4x সদায় মন ৰাখিবা ব্ৰেকেট আৰু যদি বাহিৰত কিবা সংখ্যা বা কিবা চলক থাকে আৰু মাজত যদি কোনো চিন নাথাকে ইয়াত চোৱা কোনো চিন নাই তাৰমানে কিহৰ সম্পৰ্ক আছে একেটাৰ লগত পুৰণা সম্পৰ্ক বুজি পাইছা 4 ৰ লগত x পূৰণ কৰা 4x প্লাস মাইনাস কি হ'ব মাইনাস 3 ৰ লগত x পূৰণ কৰি কিমান হ'ব আমাৰ 3x +1 আছে 1 এতিয়া চোৱা আমাৰ মাইনাসৰ আছে 4টা x আৰু মাইনাসৰ কেইটা x 3টা x যেহেতু দুইটা মাইনাসৰ গতি কি হৈ যাব বাঢ়ি যাব 4টা আৰু 3টা টোটাল হ'ল 7টা এইটো 7টা আমাৰ ওলাইছে নে নাই ওলাইছে এতিয়া আমি কি কৰি দিম চোৱা ইয়াৰ পৰা আমি কি কৰি দিম কমন লৈ লম চাবা কেনেকৈ কমন লম ইয়াৰ পৰা প্ৰথমতে সংখ্যা চাবা ইয়াত কিমান আছে আমাৰ 12 আৰু ইয়াত কিমান আছে 4 এই দুটাৰ পৰা আমি কমন লম চোৱা সৰু কিমান 12 নে 4 4 সৰু গতিকে সৰুটো আমি সদায় মনত ৰাখিবা সৰুটোৰে চাবা ডাঙৰটো ধৰণ যায় নে নাই 4 ৰে 12 ধৰণ যায় নে 4 ৰে যদি 12 যায় তেতিয়ালে আমি কি কৰিব পাৰো কমন লব পাৰো চোৱা 4 ৰে 12 যায় না যায় 4 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 যদি হৰণ যায় তেতিয়ালে আমি কি কৰি দিম সৰুটো লৈ লবা সৰু কিমান 4 টো কি কৰিবা কমন লৈ লবা ইয়াত x দুটা আছে ইয়াত x কেইটা আছে এটা আছে সদায় মনত ৰাখিবা আমি কমন লোৱাৰ সময়ত ইয়াত দুটা মানে কি x * x আৰু ইয়াত কি আছে মাত্ৰ এটা x আছে সদায় মনত ৰাখিবা এই পাৰৰ পৰা এটা আৰু সেই পাৰৰ পৰা এটা মিলি পেলাই কমন আহে মানে জোৰা মিলি পেলাই ইয়াৰ পৰা এটা x আহিব আৰু ইয়াৰ পৰা এটা x এই x জোৰাৰ পৰা যিকোনো এটা আমি x কি কৰিলো কমন লৈলো হৈছে এতিয়া কি কৰিবা চোৱা এই কমন লোৱাৰ পিছত বাকি কেইটা যি কেইটা আছে এইটো x আছে ইয়াত আৰু x নাই জোৰা কেইটা মিলি গল বাকি কেইটা যি কেইটা থাকিব এইকেইটা কত ভৰাই দিম আমি ব্ৰেকেটত ভৰাই দিম চাবা ইয়াত কি আছে চোৱা 4 দি পেলাই বাদ কেইবাৰ গৈছে 3 বাৰ গৈছে 3 গুণ 12 3 বহাই দিবা দুটা x ৰ পৰা এটা x আহি গল x কেইটা থাকি গল এটা -3 আছে মাইনাস ইয়াৰ পৰা কিমান আহিল 4 আহিল ইয়াত 4 আহি গল x আহি গল গতি একো নাই মানে কিমান এটা থাকিল 1 এটা থাকিল -3 আছে ইয়াত মাইনাস ইয়াত 3 আছে ইয়াত 3 আছে নে নাই কমন লবৰ কাৰণে মনত ৰাখিব সদায় সেম সংখ্যা থাকিব লাগিব নহলে সেম সংখ্যাৰ উৎপাদক হ'ব লাগিব মানে সেম সংখ্যাৰ হৰণ যাব লাগিব এই 3 ৰে তো একত হৰণ না যায় গতিকে আমি কমন লব ইয়াত x আছে ইয়াত x নাই গতিকে আমি x কমন লব গতিকে যিকোনো সংখ্যা যদি আমি কমন লব নোৱাৰো কি একো নিমিলে তেতিয়ালে কিমান লব পাৰো আমি 1 এটা কমন লব পাৰো সদায় মনত ৰাখিব ঠিক আছে এতিয়া চোৱা কি থাকিব ইয়াত 3x থাকি যাব হয় এতিয়া চোৱা কি হৈছে মাইনাস আছে এটো তো প্লাস দিলো এটো প্লাস মাইনাস কি হ'ব মাইনাস আৰু এটা সদায় মনত ৰাখিবা এইটো যদি মাইনাস হয় এইটো জোৰ জবস্তি হলেও তুমি মাইনাস বনাই দিবা কাৰণ এইটোৰ লগত এইটো আমি মিলিব লাগিব এইটো ইয়াত 1 আছে 1 সো এতিয়া এইটো ঘৰ আৰু এইটো ঘৰ মিলিছে না দুইটা ব্ৰেকেটৰ ভিতৰত ঘৰটো মিলিছে যদি মিলিছে তেতিয়ালে এই দুটাৰ পৰা যিকোনো এটা লৈ লোৱা এইটো আৰু এইটোৰ পৰা যিকোনো এটা লৈ হ'ল 3x - 1 মই এটাই ললো এইটো বা এইটো যিকোনো এটা আৰু কোনটো লবা এইটো আৰু এইটো কিমান আছে আমাৰ 4x - 1 হৈ গল এইটো ইমানতে শেষ হৈছে বুজি পাইছা এই 4 নম্বৰ 2 নম্বৰটো চোৱা 2x² + 7x + 3 ইয়াত চোৱা প্ৰথমতে কি কৰিবা আমি x² লগত হক কিমান আছে বা সংখ্যাটো কিমান আছে এইটো 2 আছে নহয় জানো এই 2 ৰ লগত এই লাষ্টটো কি কৰি দিবা পূৰণ কৰি দিবা এই 2 ৰ লগত 3 পূৰণ কৰি দিবা 2 3 কিমান হ'ব আমাৰ 6 হ'ব হয়
এই 6 ক আমি কি কৰি দিম ভাঙি দিম 6 কেনেকা ভাঙিব পাৰো চোৱাচোন 6 ভাঙিব 6 পূৰণ 1 6 গুণে 6 হয় নাই আৰু ভাঙিব কিমান 2 3 গুণ 6 আৰু তো ভাঙিব পাৰে না নোৱাৰো গতিকে আমি এই যে যিকেইটা ভাঙিছো তাৰ পৰাই মন ৰাখিবা লাষ্টটো চাবা যোগ নে বিয়োগ যদি যোগ থাকে তেতিয়ালে এই দুটাৰ পৰা এই দুটা উৎপাদকৰ পৰা আমি যোগ কৰি পেলাই কি কৰি দিম মাজৰটো আমি মিলাই দিম চাবা 6 আৰু 1 যোগ কৰিলে কিমান হয় 6 1 7 হৈছে নে হৈছে তো মাজত আমাৰ কিমান আছে 7 আছে তেতিয়ালে আমাৰ হৈ যাব চোৱা কি আছে আমাৰ 2x² প্লাস আছে প্লাস 7 ক কেনেকা ভাঙিম 6 আৰু 1 যোগ কৰিম যদি তেতিয়ালে 7 হ'ব 6 যোগ 1 কিমান হৈ গল 7 লগতে কি আছে x আছে গতিকে আমি কি কৰি দিম ব্ৰেকেটৰ বাহিৰত দিম প্লাস আছে প্লাস 3 আছে 3 ৰাখিম ঠিক আছে ইয়াত থাকিব আমাৰ কিমান 2x² প্লাস 6 ৰ লগত x কিহৰ সম্পৰ্ক আছে পূৰণৰ সম্পৰ্ক সদায় মন ৰাখিবা ব্ৰেকেট আৰু যিকোনো চলক বা হক যদি বাহিৰ সাইডত থাকে তেলে সদায় মন ৰাখিবা মাজত যদি কোনো চিন না থাকিলে কিহৰ সম্পৰ্ক থাকে পূৰণৰ সম্পৰ্ক মন থাকিব তেলে 6 ৰ লগত x কিহৰ সম্পৰ্ক আছে আমাৰ পূৰণৰ গতিকে পূৰণ কৰি 6 ৰ লগত x পূৰণ কিমান হ'ব 6x প্লাসে প্লাসে তো প্লাসে হ'ব 1 ৰ লগত x পূৰণ কিমান হ'ব 1x বা x only এটা x দিলেও কি বুজাইছে এটা x আছে ইয়াত x যে এটা আছে দেখা গৈ আছে লগতে এটা 1 আছে গতি বহাব নালাগে প্লাস চিন আছে প্লাস 3 আছে 3 হল এটা আমাৰ চাৰিটা হল নে চোৱাচোন ইয়াত দুটা হয় এই চাৰিটাৰ পৰা আমি কি কৰিম দুটাৰ পৰা আমি কি কৰি দিম কমন লৈ লম প্ৰথমতে চাবা ইয়াত সংখ্যা চাবা সংখ্যা কিমান আছে ইয়াত 2 আছে ইয়াত কিমান আছে 6 আছে ইয়াৰ মানে সৰু কোনটো 2 নে 6 2 সৰু গতি যদি সৰু 2 হয় সৰুটোৰে চাবা আগতে ডাঙৰটো ধৰণ যায় নে নাই 2 ৰে 6 ধৰণ যায় নে যায় কেনেকা যায় চাবা 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 যদি কমন যায় যদি হৰণ যায় তেতিয়ালে আমি কি কৰিব পাৰো সৰুটো মানে 2 টো আমি কি কৰিব পাৰো কমন লব পাৰো কাৰণ কি 6 ৰ মাজত কি আছে আমাৰ 2 আছে 2 * 3 আছে আৰু ইয়াতো 2 আছে তেতিয়ালে ইয়াৰ পৰা 2 এটা ইয়াৰ পৰা 2 এটা এই এক জোড়া দুৰ পৰা যিকোনো এটা আমি কমন লব পাৰো কথা মান ৰাখিবা এই ফলৰ পৰা এটা আহিব আৰু এই ফলৰ পৰা এটা আহি পেলাই কি কৰিব পাৰো আমি কমন লব পাৰো আৰু কি আছে চাবা ইয়াত x দুটা আছে ইয়াত x কেইটা আছে এটা আছে ইয়াৰ দুটাৰ পৰা এটা লৈ লো আৰু ইয়াৰ পৰা এটা মিলাই পেলাই কেইটা হ'ব আহিব কমন সদায় মান ৰাখিবা এটা আহিব হৈছে ইয়াত এতিয়া কি কি থাকি গল চাবা বাকি যি কেইটা আছে সেইকেইটা ক'ত ভৰাই দিম আমি ব্ৰেকেটত ইয়াৰ পৰা চোৱা 2 আহি গল দুটা x ৰ পৰা এটা x আহি গল x কেইটা থাকি গল এটা প্লাস চিন আছে প্লাস ইয়াত চোৱা 2 দি পেলাই আসত কেইবাৰ গৈছে 3 বাৰ মানে 3 বা ইয়াৰ পৰা 2 টো আহি গল থাকি গল কিমান 3 এই 3 টো বহাই দিয়া হল x টো আহি গল সদায় মান ৰাখিবা ইয়াৰ পৰা এটা আৰু ইয়াৰ পৰা এটা মিলি পেলাই এক জোড়া মিলি পেলাই ইয়াত এটা আহিছে ঠিক আছে তেলে কি হৈ গল ইয়াত শেষ ব্ৰেকেট ক্লোজ প্লাস চিন আছে প্লাস ইয়াত x আছে নে এতিয়া এই দুটাৰ পৰা কমন লম ঠিক আছে কোন দুটা এই দুটা ইয়াত চোৱা x আছে ইয়াত x আছে নে নাই গতিকে আমি x কমন লব নোৱাৰো ইয়াত 3 আছে নে নাই গতিকে আমি একো কমন লব নোৱাৰো যদি একো কমন লব নোৱাৰো সদায় মন ৰাখিবা কিমান এটা লব পাৰো আমি এক এটা কমন লব পাৰো গতিকে আমি ইয়াত এটা কি লৈ লম এক কমন লম হৈছে আৰু বাকি যি কেইটা আছে গুটেই কেইটা ক'ত ভৰাই দিম আমি ব্ৰেকেটৰ ভিতৰত ইয়াত কি থাকি গল x থাকি গল x প্লাস চিন আছে প্লাস 3 থাকি গল 3 হল এতিয়া চোৱাচোন এইটো গড় আৰু এইটো মিলিছে না মিলিছে দুইটা একে আছে গতিকে যিকোনো এটা লৈ লবা কিমান আছে আমাৰ x + 3 আছে যিকোনো এটা লৈ লবা ইয়াৰ পৰা যিকোনো এটা আৰু কোনটো কোনটো লবা এইটো আৰু এইটো কি আছে আমাৰ 2x + 1 হল নে শেষ এইটো নেক্সট চোৱা নেক্সট নাম্বাৰ 3 4 নম্বৰ 3 নম্বৰটো চোৱা কি আছে 6x² + 5x - 6 ইয়াত চোৱা যেহেতু আগৰ দুটা আমি কৰিছো আগৰ দুটা কি হৈছিল লাষ্টটো প্লাসৰ আছিল গতিকে কি কৰিছিল মাজৰটো আমি প্লাস কৰি পেলাই মিলাইছো হয় এতিয়াটো চাবা মাইনাস কৰি পেলাই আমি মিলাব লাগিব কাৰণ কি লাষ্টটো আমাৰ কি আছে মাইনাসৰ আছে হৈছে কি কৰিবা চোৱা x² লগত সংখ্যা কিমান আছে প্ৰথমতে চাবা x² লগত কিমান আছে আমাৰ 6 আছে এই 6 টোৰ লগত কি কৰিবা এই 6 টোৰ লগত লাষ্টৰ 6 টো কি কৰিবা পূৰণ কৰিবা সদা মান দেখিবা x² বা যিকোনো চলকৰ লগত যেটো সংখ্যা আছে প্ৰথমটো এটোৰ লগত লাষ্টৰটো কি কৰি দিবা পূৰণ কৰি দিবা 6 ৰ লগত 6 পূৰণ কৰি 6 গুণ কিমান হয় 36 36 আমি 36 ক ভাঙি দিম বুজি পাইছা ছুটি নিয়মৰ ধৰণৰ ভাঙিব পাৰা আৰু নরমাল পূৰণ কৰিব ভাঙিব পাৰা তেতিয়া নরমালি ভাঙি দিছা 1 ৰ লগত কিমান পূৰণ কৰি 36 হয় 1 36 গুণ 36 2 ৰ লগত কিমান পূৰণ কৰি 36 হয় 18 পূৰণ কৰি 36 হয় 3 ৰ লগত কিমান হয় 3 12 গুণ 36 আৰু 4 ৰ লগত কিমান 4 9 গুণ 36 আৰু না ভাঙিব নালাগে ইয়াতে শেষ হৈ গল আৰু ভাঙিব নোৱাৰো ঠিক আছে 4 9 গুণ 36 9 4 গুণ 36 3 2 3 12 গুণ 36 12 3 গুণ 36 একে কথা হল উল্টা পুল্টা একে কথা গতিকে আমাৰ ইমানখিনি হৈছে এতিয়া চোৱা যেহেতু আমাৰ লাষ্টটো কি আছে মাইনাস আছে গতিকে আমি এই মাজৰ সংখ্যাটো কি কৰি দিম মাইনাস কৰি পেলাই এই সংখ্যা কেইটাৰ পৰা আমি মাইনাস কৰি পেলাই ইয়াৰ মাজৰটো মিলাই দিম চাবা ইয়া চোৱা 36 ৰ পৰা 1 গুছি গলে কিমান থাকিব 35 5 টো নহয় নহয় যদি এটো নহব পিছৰটো চোৱা 18 ৰ পৰা 2 গুছি কিমান থাকিব 16 ইয়াত আছে 5 নহব 12 ৰ পৰা 3 গুছি কিমান থাকে 9 ইয়াতো 9 নাই ইয়াত কিমান সৰি 12 ৰ পৰা 3 গুছি 9 ইয়াতো 9 নাই 5 আছে গতিকে নহব ইয়াত চোৱা এই লাষ্টটো মিলিছে চোৱা 9 ৰ পৰা 4 গুছি কিমান থাকিব 5 আমাৰ মাজত 5 আছে নে আছে গতিকে আমাৰ কি হৈ গল এটো মিলি গল কেনেকা লিখিবা চোৱা 6x² প্লাস পাছত কেনেকা ভাঙিছো আমি 9 বিয়োগ 4 মানে 9 - 4 এটো লাষ্টটো 9 - 4 9 ৰ পৰা 4 গুছি কিমান থাকিব আমাৰ 5 থাকিব
লগতে কি আছে x আছে গতিকে আমি কি দিম x এটা দিম বুজি পাইছা মাইনাস আছে মাইনাস 6 আছে 6 পইণ্ট দিম হৈছে এতিয়া চোৱা কিমান আছে আমাৰ 6x স্কয়ার প্লাস আছে প্লাস 9 আৰু x এর মধ্যে কি সম্পর্ক আছে পূর্ণ সম্পর্ক সদায় মন রাখিবা যিকোনো ব্র্যাকেটৰ বাহিৰত যদি সংখ্যা বা চলক থাকে কোনো মাজত চিন না থাকে সদায় মন ৰাখিবা পূর্ণ সম্পর্ক তাহলে 9 এর লগত x পূরণ কৰিলে কিমান হ'ব আমাৰ 9x প্লাস মাইনাস কি হ'ব মাইনাস 4 এর লগত x কি সম্পর্ক আছে পূর্ণ সম্পর্ক গতিকে আমি কি কৰি দিম পূরণ কৰি দিম 4 এর লগত x পূরণ কিমান হ'ব আমাৰ 4x - 6 আছে 6 হৈছে এতিয়া চোৱা আমাৰ কেইটা হৈ গ'ল উৎপাদক 4টা হৈ গ'ল হয় বহুপদৰ চোৱাচোন এই উৎপাদক কেইটা হৈছে আমাৰ 4টা দুটা ইয়াত হল কেইটা আমাৰ দুটা হয় পদ আমাৰ কেইটা হল 4টা হল যদি 4টা হয় সদায় মান ৰাখিবা এই দুটাৰ পৰা আমি কমন লম আৰু এই দুটাৰ পৰা কমন লম এক্সট্ৰা লম ঠিক আছে এতিয়া চোৱা প্ৰথমতে 6 আৰু 9 মানে নাই 6 আৰু 9 মানে চোৱাচোন সৰু কোনটো 6 6 ৰে 9 ধৰন যায় নে এই 6 টোৰে 9 ধৰন যায় নে নাযায় 6 গুণ 6 6 দুগুণে 12 হয় 9 তো নহয় যদি নহয় তেতিয়ালে আমি কি কৰি দিম কমন যদি না দিলে হৰণ যদি না দিলে তেতিয়ালে আমি কমন লব নোৱাৰো পাৰো কেনেকা পাৰো চাবা দুইটাতে কি সংখ্যাৰে হৰণ যায় চোৱাচোন কিমান আর যায় আমাৰ 3 ৰে যায় জানে নাই 3 গুণ 3 3 দুগুণে 6 3 দি পেলে 9 কিমান যায় 3 গুণ 3 3 3 গুণ 9 দুইটাতে আমাৰ কি যায় 3 যায় হৰণ তা আমি এইটো ভাঙিব পাৰো কেনেকা ভাঙিব পাৰো 2 * 3 আৰু এইটো ভাঙিব পাৰো 3 * 3 ইয়াত চোৱা ইয়াত এটা 3 আছে ইয়াত এটা 3 আছে গতিকে এক জোড়া 3 পৰা যিকোনো এটা কি কৰিব পাৰো আমি 3 কমন লব পাৰো তাৰপিছত চোৱা ইয়াত x দুটা আছে ইয়াত x কেইটা আছে এটা আছে তো ইয়াৰ পৰা এটা লৈ লোৱা ইয়াৰ পৰা এটা লৈ লোৱা ইয়াৰ পৰা এক জোড়া মিলাই পেলাই ইয়াত কেইটা আহিব কমন এটা আহিব আৰু বাকি আৰু আমি কমন লব নোৱাৰো কাৰণ ইয়াত 2 আছে ইয়াত আৰু 2 নাই ইয়াত 3 আছে 3 নাই গতিকে আমি লব নোৱাৰো বাকি কেইটা আমি ভৰাই দিম ব্র্যাকেটৰ ভিতৰত সদায় মন ৰাখিবা কমন লোৱাৰ পিছত বাকি যিখিনি থাকিব এইখিনি সদায় ব্র্যাকেটত থাকিব ঠিক আছে এতিয়া চোৱা 3 দি পেলাই 7 কেইবাৰ গৈছে দুবাৰ বা ইয়াৰ পৰা 3 লৈ গলে থাকি গল কিমান আমাৰ 2 বুজি পাইছা ইয়াত 2 থাকি গল মানে 3 দি পেলাই 7 গৈছে কিমান দুবাৰ ইয়াত দুটা x ৰ পৰা এটা x ইয়াত আহি গল x কেইটা থাকি গল এটা প্লাস চিন আছে প্লাস 3 দি পেলাই 9 কেইবাৰ যায় 3 বাৰ যায় ইয়াৰ x তো আহি গল কাৰণ এক জোড়া মিলি পেলাই ইয়াত এটা আহিছে গতিকে ইয়াত কি কৰি দিম ব্র্যাকেট ক্লোজ আৰু নাই শেষ হৈছে ইয়াত কি চিন আছে এটো মাইনাস আছে মাইনাস 3 এতিয়া এই দুটাৰ পৰা আমি কি কৰি দিম কমন লৈ চাবা ইয়াত আমাৰ 4 আছে ইয়াত কিমান আছে 6 আছে 4 ৰে তো 6 ধৰন না যায় কাৰণ 4 টো সৰুৰেও না যায় 4 গুণ 4 4 দুগুণ কিমান হয় 8 হয় 6 তো নহয় যদি নহয় তেতিয়ালে আমি কি কৰিম চাবা দুটাতে কি সংখ্যা ধৰন যায় কিমান না যায় 2 ৰা যায় বা এটো তুমি ভাঙি দিব পাৰা 2 * 2 আৰু এটো ভাঙিব পাৰা 2 * কিমান হ'ব 2 * 3 ইয়াৰ পৰা 2 লৈ লোৱা কমন ইয়াৰ পৰা লৈ লোৱা এই এক জোড়া পৰা যিকোনো এটা 2 কি কৰিব পাৰো আমি কমন লব পাৰো ইয়াত 3 আছে ইয়াত 3 নাই গতিকে আৰু লব নোৱাৰো ইয়াত x আছে ইয়াত x আছে নে নাই যদি নিমিলে তেতিয়ালে আমি কি কৰিব পাৰো কমন লব নোৱাৰো ইয়াত আমি কি কৰি দিম বাকি কেইটা আমি ব্র্যাকেটৰ ভিতৰত সোমাই দিম ইয়াত 2 দি পেলা সাইড কেইবাৰ যাব আমাৰ দুবাৰ যাব 2 দুগুণ 4 ইয়াত x আছিল x তো লোৱা নাই গতি x তো ইয়াত কি হৈ যাব থাকি যাব হৈছে ইয়াত চোৱা চিনটো সদায় মন ৰাখিবা ইয়াৰ লগত পূৰণ কৰি দিব মাইনাস কি হৈ যাব প্লাস আৰু এটা কথা সদায় মন ৰাখিবা এইটো যদি প্লাস হয় এইটো কি হ'ব অটোমেটিকলি প্লাস হ'ব ঠিক আছে আচ্ছা তাৰপিছত চোৱা 2 দি পেলা 7 কেইবাৰ হৈছে 3 বাৰ বা ইয়াৰ পৰা 2 কমন ললো 3 থাকি গল এইটো 3 ভৰাই দিম হৈছে এতিয়া চাবাচোন এইটো ঘৰ আৰু এইটো ঘৰ মিলিছে নে মিলিছে চোৱা 2x + 3 আৰু ইয়াতো আছে 2x + 3 যদি মিলিছে ইয়াৰ পৰা যিকোনো এটা লৈ লবা কি আছে আমাৰ 2x + 3 লৈ ললো আৰু এইটো লোৱা কি আছে আমাৰ 3x - 2 হৈছে ইয়াতো ইমানতে সামৰণি নেক্সট চাবা